আজি সভাত উপস্থিত আমাৰ আমন্ত্ৰিত অতিথিসকল আৰু আমাৰ স্থানীয় আইসকল, গতিকে আজি ইয়াত আপোনালোকক লগ পাই সঁচাকৈ ভাল লাগিছে। আৰু পিংকিক আপোনালোকে জানে, পিংকিয়ে আগৰ পৰাই মনত এটা হেঁপাহ আছিল যে পাৰিলে অলপ দুখীয়া মানুহক, নিথৰুৱা মানুহক, অসহায় মানুহ সহায় কৰিম। আগৰ পৰা বোলে তেওঁ নিজৰভাৱে হ'লেও কৰি আছিল, কিন্তু তেওঁ মনত ভাবিলে যে মই বস্তুটো অলপ বহল কৰোঁ, প্ৰচাৰ কৰোঁ, ডাঙৰকৈ পাতোঁ। মোক সুধিছিল যে ছাৰ আপোনাকো সোমোৱাই ল'ব বিচাৰোঁ আমাৰ সেইটোত হেৰি হিচাপে। তেতিয়া মই ক'লোঁ তোমাৰ উদ্দেশ্যটো এইটো অলপ কোৱা, কেনেকুৱা ভাবিছা। যেতিয়া মই কথাখিনি শুনিলোঁ, ঠিক আছে, কাৰণ দুখীয়াজনক সহায় কৰিব পৰাটো পৃথিৱীত আচলতে বেছি ধৰ্ম বুলি মই ভাবোঁ। গতিকে মই কৈছিলোঁ যে মই তোমাৰ লগত আছোঁ, যিমানখিনি দিহা পৰামৰ্শ দিব লাগে মই দিম। আজি প্ৰগ্ৰেম এটা আছিলে 9টা বজাত, বতৰটো অকণমান বেয়া, ময়ো পিনে যাবলগীয়া হ'ল, অকণমান দেৰি হ'ল। যে যিটো এতিয়া তেওঁ জাষ্ট ফৰ হেল্প মানে NGOৰ জৰিয়তে লৈ সৃষ্টি কৰি মই তাত গৈ মই সুধি আহিছোঁ প্ৰথম যে এনেকুৱা কাপোৰ আছে, ভাল কাপোৰ, আপোনালোকে ল'ব নেকি? তেতিয়া ক'লে আপুনি লৈ আহিবচোন। মই পিংকিক এদিন কৈছোঁ বোলো অলৰেডি মই এনেকুৱা কাপোৰ, মোৰ ভতিজা কাপোৰ হওক, ভাল ভাল কাপোৰ আছে, মই দি দিছোঁ, যিখিনি ব্যৱহাৰ কৰিব পাৰি ভাল, এনেধৰণৰ কাপোৰ মই সেই NGOটোক দিছোঁগৈ। গতিকে আপোনালোকৰ এতিয়া আপোনালোকৰ তেনেকুৱা কোনো ৰিলেটিভ থাকিলে বা তেনেকুৱা মানুহ থাকিলে পিংকিৰ লগত যোগাযোগ কৰিব। গতিকে তেনেকুৱা থাকিলে পিংকিক অলপ দিব, পিংকিয়ে যাক দিব লাগে, যি এৰিয়াত দিব লাগে পিংকিয়ে জানে। গতিকে মই সদৌ শেষত সকলোকে মোৰ পিনৰ পৰা মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। পিংকিকো শুভেচ্ছা থাকিল, যাতে তেওঁ যি উদ্দেশ্য লৈ আগবাঢ়িছে সেই উদ্দেশ্য সাৰ্থক হওক। আৰু যিকোনো অনুষ্ঠান বা ব্যৱসায় প্ৰতিষ্ঠানে হওক, প্ৰথমতে অলপ কষ্ট হ'বই। কি ব্যৱসায় এখন দিলেও প্ৰথমতে তাৰ মানে পকেটৰ পৰা খৰচ হ'বই। গতিকে সেই খৰচটো ধৈৰ্য ধৰি বা সেই সময়খিনি এখন দোকান দিয়াৰ পাছত কিছুমান মানুহে ভাবে যে এমাহলৈ ছমাহলৈ যেতিয়া কাষ্টমাৰ নাহে, বস্তু বিক্ৰী নাযায়, সেই দোকান দি কি লাভ, এনেকুৱা ভাবে। কিন্তু ভাবিব নালাগে, ই যদি ধৈৰ্য সহকাৰে থাকে, এদিন নহয় এদিন সাৰ্থক হ'বই। গতিকে পিংকিকো মই সেইটোৱে ক'লোঁ, তুমি আগবাঢ়িছা যেতিয়া তোমাৰ লক্ষ্যৰ পৰা বিচলিত নহ'বা, আগবাঢ়ি যোৱা, ভৱিষ্যতে তোমাৰ নাম হ'ব, তোমাৰ উদ্দেশ্য সাৰ্থক হ'ব। এইখিনিকে ক'লোঁ আৰু সকলোকে মোৰ মৰম আৰু শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। অসমত এই প্ৰগ্ৰামটো ল'বৰ কাৰণে আগবাঢ়িছোঁ। 5 চনত আৰম্ভ হৈছে, আমাৰ লখিমপুৰত আৰম্ভ হৈছে এনেকুৱা অনুষ্ঠান। আৰু এই ভণ্টিও এই কামখিনি কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, কাৰণ তাৰ কাৰণে ভণ্টিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এই মানুহখিনিৰ কাৰণে কোনো চিন্তা নকৰে, এই মানুহখিনিৰ কাৰণে চিন্তা কৰি যে ভণ্টি ওলাই আহিছে, এই মানুহখিনিক যাতে এমুঠি অন্ন, এখন বস্ত্ৰ বা যিখিনি প্ৰাথমিক প্ৰয়োজন সেইখিনি দিবৰ কাৰণে তেওঁ যে ওলাই আহিছে, সেই ওলাই অহা কাৰ্য মই শলাগ লৈছোঁ। বলাই তেওঁক সহায় কৰিব। লগতে আমি জানো বৰ্তমান সময়ত যি পৰিস্থিতি হৈছে, পৰিৱেশৰ পৰা আমি গম পাইছোঁ যে এতিয়া আমি দেখিছোঁ চৌদি আৰবত মৰুভূমি ন, তাত বানপানী হৈছে। দিল্লীত আজি 56 এনেকুৱা হৈছে, গৰমত থাকিব নোৱাৰিছে। আমি গুৱাহাটীতে গম পাওঁ AC নহ'লে মানুহ যাব। এই পৰ্যায় পালেহি জাষ্ট ফৰ হেল্প বুলি তাই এটা গোট খুলি আমাক জনালে যে বাইদেউ এনেকুৱা এনেকুৱা কৰিছোঁ। আৰু তেতিয়া মই ক'লোঁ যে হ'ব, তই যিহেতু কৰিছ, কি ধৰণে কৰিবি, কেনেকৈ কৰিলে ভাল হ'ব, আমি তোৰ লগত আছোঁ, এই ধৰণে আমি পৰামৰ্শবিলাক দিছিলোঁ। আৰু আজি এই অনুষ্ঠানটোৰ কাৰণে বৃক্ষৰোপণৰ কথাটো মই তাইক কৈছিলোঁ যে আমি এনেকুৱা এটা কৰিব লাগে যে বৰ্তমান সময়ত গ্ল'বেল ৱাৰ্মিঙৰ সময়ত আমি সকলো ফালৰ পৰাই অসুবিধা পাইছোঁ, গৰম বাঢ়ি আহিছে, আৰু প্ৰত্যেকেই আমাৰ দায়িত্ব আছে যে আমাৰ পৰিৱেশটো কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। এই সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি প্ৰথমতে আমি এটা কাৰ্যসূচী ল'ব লাগিব যে আমি বৃক্ষৰোপণ কৰিম। আমি মানুহৰ মাজত সেই সজাগতাটো আনিম যে গছ গছনিয়ে আমাক কিমান সহায় কৰি আছে। সেইটো কৰিবৰ কাৰণে আমি তাইৰ লগত পৰামৰ্শ কৰি আজি এই অনুষ্ঠানটো আমি আপোনালোকৰ মাজত আমাক আজি দেখিছে। মই চৰাইবাহী হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল হিচাপে কৰ্মৰত। মই পৰহিলৈ মোৰ স্কুলৰ ওচৰৰ এখন গাঁও মই এডপ্ট কৰিছোঁ। মানে সেই গাঁওখন আমি প্ৰথমতে চাফা কৰিম, ৰাস্তাৰ কিনাৰবিলাক, দাঁতিবিলাক, আৰু তাৰপিছত পিছদিনাখন আমি গছপুলি লগাম। আৰু ইয়াৰ আগতে সহায়ে যেনেকৈ ক'লে যে আপুনি কৈছিলে ন, শইকীয়া ছাৰে ক'লে যে ডিপাৰ্টমেণ্টবিলাক আছে, সেই ডিপাৰ্টমেণ্টবিলাকৰ লগত আমাৰ যোগাযোগ আছে। মোক চিনিয়ে পায়, মানে ফৰেষ্টৰ অফিচলৈ মোৰ গাড়ীখন গ'লে চিনিয়ে পায়, বাইদেউ আহিব, বাইদেউ আপুনি এইখিনি গছ নিছিলে, ৰুলেনে? ৰুলোঁ। এনেকৈ কৈ পেলাই যেতিয়া মই যে তেতিয়া মোক গছপুলি দি দিয়ে। পিংকিকো কৈছোঁ গছপুলিৰ কাৰণে পইচা খৰচ কৰিব নালাগে, এপ্লিকেশ্যন এখন লৈ আমিতো আমাৰ নিজৰ চিগনেচাৰত যাওঁ। এতিয়া সেই পৰ্যায়টো কেনেকুৱা বা DC ছাৰৰ লগত কথা পাতি হ'লেও
গ'লে তেওঁলোকে গছপুলি আমাক দি দিব আৰু সেই মৰ্মে আমি কামবিলাক আগবাঢ়িব পাৰোঁ। আৰু আজিকালি তাত দুপইচা মানে আজিকালি প্ৰেজেণ্ট চেজেণ্ট নিদিয়ে, বিয়া বাৰুৰ ক্ষেত্ৰতো বা অন্যান্য জন্মদিনতো আমি দেখিছোঁ যে এইটো এটা ট্ৰেণ্ড হৈছে যে মানুহে মানুহক অন্যান্য কিবা এটা নিদি পেলাই এটা ভাল গছপুলি উপহাৰ হিচাপে দিব পাৰে। বিনপা অশেষ ধন্যবাদ। আজি মোৰ যিহেতু জাষ্ট ফৰ হেল্পৰ যিটো মোৰ পৰিয়ালৰ লগতে সকলোকে মই প্ৰথমতে ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ তেখেতলোক আহি মোৰ লগত আজি সহযোগ কৰিলে আৰু মোৰ যি কৰ্মভাগ তেখেতলোকে মোৰ লগত সহভাগী হোৱাৰ কাৰণে মই সকলোকে মোৰ পিনৰ পৰা ধন্যবাদ জনাম। জাষ্ট ফৰ হেল্প বুলি যিটো এতিয়া NGO আৰম্ভ কৰিছে, আমি প্ৰথমৰ পৰা তেওঁলোকৰ সহযোগিতাত আছোঁ আৰু আজি তাৰে এটা অংশ হিচাপে আমাৰ লক্ষ্য যিটো আছিলে যে সেউজীয়া ধৰিত্ৰীখন আৰু অধিক সেউজীয়া কৰি তোলাৰ, সেইটোৰ ওপৰত আজি উপলক্ষে আজি আমাৰ বৃক্ষৰোপণ কাৰ্যসূচীটো হৈছে। আমি খুব সুখী হৈছোঁ। আমি আজিৰ পৰা যি আমি কাম আৰম্ভ কৰিছোঁ, এই কাম যাতে আমাৰ থমকি নৰয়, আহি থকা দিনবিলাকত ইয়াৰ জৰিয়তে আমি আৰু অধিক আমি যিসকলৰ আমি সহায় কৰিব পাৰোঁ সেই সকলো লোকক আমি একেলগে লৈ আমি সহায় সাৰথি কৰি আগুৱাই যাম। আছে যে দুখীয়া মানুহক, দৰিদ্ৰ মানুহক পায়ে যদি জীৱনত অলপ সহায় কৰা, যিটো উদ্দেশ্য লৈ তেওঁ প্ৰথমে NGOটো গঠন কৰিম বুলি ভাবিছিলে, মোৰ পৰামৰ্শ লৈছে। মই যেতিয়া উদ্দেশ্যটো বুজি পালোঁ, মই পিংকিক তেতিয়া কৈছিলোঁ ঠিক আছে তোমাৰ লগত আমি আছোঁ। আৰু আজি প্ৰথম পদক্ষেপ হিচাপে এই পচতীয়া ভাগৱত পাঠৰ এই যিটো ৰাজহুৱা অনুষ্ঠান, এই ৰাজহুৱা অনুষ্ঠানত তেওঁ ইয়াৰ লোকেল মহিলাসকলক মাতি আনি বা আমাকো মাতি আনি বা এখেতসকলকো মাতি আনি যি এটা মহৎ উদ্দেশ্য মানে আগত লৈ পেলাই অনুষ্ঠানটো আৰম্ভ কৰিলে, সঁচাকৈ এইটো প্ৰশংসনীয়। মই ভাবিছোঁ পিংকী যিটো উদ্দেশ্য, পিংকী যিটো মানে মনৰ আশা, সেইটো তেওঁ সাৰ্থক হ'ব আৰু দুখীয়া দৰিদ্ৰজনক সহায় কৰাত মানে বহুত সহায় হ'ব। কিয় এটা NGOয়ে কৰিম বুলি ভাবিলে বহুত কৰিব পাৰে। যদি মই ভাবোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, পিংকীৰ এই যিটো আপোনাৰ NGO গঠন কৰিছে, তেওঁ আজি প্ৰথমকৈ কেইজনমান যুৱক যুৱতী লৈ আমাৰ দিহা পৰামৰ্শ বিচাৰিছে, ই ভৱিষ্যতে কৃতকাৰ্যতা হওক, সকলোৱে দুখীয়া মানুহক সহায় কৰিবলৈ ভগৱানে তেওঁলোকক সকাহ দিয়ক, এইখিনিকে প্ৰাৰ্থনা কৰিলোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। থেংক ইউ। খুব ভাল লাগিছে। গছ পৃথিৱীৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ পৃথিৱীৰ যিটো বুকুত আজি সেউজীয়া হৈ আছে, যিটো অক্সিজেনৰ কাৰণে ধৰি লওক গছেই মেইন, যিহেতুকে এই NGOটোৰ প্ৰথম অনুষ্ঠানটোৱে গছেদিয়ে তাই আৰম্ভ কৰিছে। আজি পিংকী অকল এই NGOৰ পৰাই আৰম্ভ নহয়, পিংকীক আমি সৰুৰে পৰাই পাইছোঁ। তাই খেলা ধূলা বিভিন্ন ধৰণৰ ধৰি লওক পজিটিভ কামত তাইক আমি আগৰণুৱা আৰু তাই প্ৰতিটো ক্ষেত্ৰতে ছাকচেছ হৈছে আৰু এইটোতো তাই ছাকচেছ হ'ব বুলি মই ভাবিছোঁ আৰু সকলোৰে মানে আশীৰ্বাদ তেওঁৰ ওচৰত আছে। আৰু বৃক্ষৰোপণটোৱে যিহেতুকে তাই আৰম্ভণি কৰিছে, সেইটো পজিটিভ আৰু ইয়াৰ দ্বাৰাই তাই যিখিনি ধৰি লওক মানে আশা আকাংক্ষা লৈ আগুৱাই গৈছে, এই সমাজত কিবা এটা কৰাৰ আশা, এই আশাখিনি ফল পাওক তাই আৰু তেওঁ যাতে আৰু আগুৱাই যাওক, তাৰ কাৰণে আমি আশীৰ্বাদ দিছোঁ আৰু আমি সহযোগিতা কৰিম। ভৱিষ্যতত এতিয়াও আছোঁ আৰু ভৱিষ্যতলৈ থাকিম তেওঁৰ লগত। হয়, আমি যোৱা 2015 চনৰ পৰা জুবিন গাৰ্গ ফেন ক্লাব মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত আমি বৃক্ষৰোপণ বা বিভিন্ন সময়ত বান সাহায্য সংগ্ৰহ বিতৰণ, তেনেকৈ আমি বিভিন্ন সামাজিক কাম কৰি আহিছোঁ যোৱা দিনবোৰত। আৰু ব্যক্তিগত প্ৰচেষ্টাটো যোৱা 2-3 বছৰ ধৰি বিভিন্ন ঠাইত মৰিগাঁৱৰ লগতে মৰিগাঁৱৰ বাহিৰতো বিভিন্ন ঠাইত বৃক্ষৰোপণ কৰি আহিছোঁ। কথা হৈছে ভাল পোৱা কাম কৰি আহিছোঁ। বেনাৰটো প্ৰথম কথা নহয়, যিহেতু গছপুলি ৰুই ভাল পাওঁ, গতিকে সন্তুষ্ট হওঁ পুলি ৰুই, গতিকে এই কামটো কৰি আহিছোঁ যোৱা দিনবোৰত। আৰু যেতিয়া যোৱাকালি খবৰটো পালোঁ, এই জাষ্ট ফৰ হেল্পৰ পৰা যিহেতু ফোন কৰিলে যে আজি থাকিবৰ কাৰণে, আজি আমাৰ বৃক্ষৰোপণ আছে। আজি মই এই আমকটা জগন্নাথ মন্দিৰত আমাৰ বৃক্ষৰোপণ আছে, তাৰ আগতে ইয়ালৈ আহিলোঁ। ইয়াতো খুব ভাল লাগিছে আহি। বৃক্ষৰোপণৰ কাৰ্যসূচীটো ইতিমধ্যে আমাৰ হৈ গৈছে, গতিকে আশা কৰোঁ অনাগত দিনত এনেকুৱা এটা অনুষ্ঠান খুব আগবাঢ়ি যোৱাটো বিচাৰোঁ। কাৰণ কেৱল বৃক্ষৰোপণেই নহয়, অন্যান্য সামাজিক কামৰ জৰিয়তে যাতে অনুষ্ঠানটো যাতে NGOটো যাতে অনাগত দিনত আগবাঢ়ি যায়, এইটোৱে বিচাৰোঁ। আৰু সকলোৱে ভাল হওক, আহক, আমি সকলোৱে গছপুলি ৰোপণ কৰোঁ আৰু নিকিনজনক আমি যিমান পাৰোঁ সহায় কৰোঁ। আৰু ইয়াৰ আনন্দই সুকীয়া, মানুহক বিপদত পৰা মানুহক সহায় কৰা, গছপুলি ৰোৱা। গতিকে এই কামবিলাক আমি সকলোৱে কৰিব লাগে। ইয়াৰ বাবে লাগে মানসিকতা, ইয়াৰ বাবে সময় আছে সকলোৰে, টকা পইচাও আছে, কিন্তু কথা হৈছে কি বেছিভাগ মানুহৰ মানসিকতা নাই।
গতিকে ইয়াৰ বাবে মানসিকতা লাগিব, এই মানসিকতা লাগিব, গছক ভাল পাব লাগিব। আমি যিহেতু প্ৰকৃতিৰ সন্তান, গতিকে আমি সকলোৱে প্ৰকৃতিক ৰক্ষণাবেক্ষণ কৰিব লাগিব। হ'ব অকণমান জেগাটো মানে বনটো কৰিব লাগিব। অলপ পানী দিব লাগিব।